Hi guys, welcome to my another mini vlog. এইফালে আজি আমি যাব ওলাইছো হাজবেণ্ড আৰু মই এখন বিয়া খাবলে আৰু বিয়াখন হৈছে আমাৰ নিজৰ মানে আমাৰ মাৰ খুৰাৰ লৰাৰ গটিকে আজি আছে ৰিসেপশন এই আমি ৰেডি হৈ আছো দুইয়ে আৰু এয়া আমাৰ ফাইনেল লুকটো দেখাই আছো ৰব এতিয়া আমি ঘৰৰ পৰা ওলালো এয়া আমাৰ ঘৰৰ ওচৰতে আছিল যেহেতু ইমান দূৰত নহয় টাউনতে পাতিছিল বিয়াখন আৰু এয়া আমি ক্লক টাৱাৰ পালোহি আৰু এয়া ইতিমধ্যে আমি বিয়া পালোহি আৰু এয়া আছে দৰা কইনাৰ লগত এনেকৈ ভিডিঅ' লোৱা নহল আৰু তাৰ পাছতে আমি কফি খালো আৰু চিকেন পকৰা খালো খাই আমি আহি গলো ডিনাৰ কৰিব কাৰণে যেহেতু বিয়াখন ৰাতি আছিল এয়া দাদা মাহতো আহিছে লগত এইফালে এয়া হৈছে বিয়াৰ থালিখন গটিকে গাইস কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাব শেষত এখন মিঠা পান খাই এনেকৈ সামৰণি কৰিলো